भाई साहब क्रैश हो गया यार। जरा चेक करो गाइस मौसम। আজি হ'ল সানডে। হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো ভালে আছে। চ' গাইজ আজি গৈ আছোঁ ৰেপিড' মাৰিবৰ কাৰণে গুৱাহাটীত। আজি মই লৈ যাম স্পেচিয়েল R15। চ' এয়া চাওক, আজি বতৰটো একদমেই ডাৱৰ হৈ আছে, ৰাতিপুৱাৰ পৰা বৰষুণ। আজি অৱস্থা নাই গাইজ, অৱস্থা নাই। আৰু এইগিলা চাওক না, গাড়ীৰ অৱস্থা কিমান ধুবহে গাইজ। ধুই লাভ নাই, এই বতৰত ধুই গাড়ী লাভ নাই। অলপমান এনে কাপোৰ চাপোৰ মাৰি দিওঁ ফটাফট আৰু লৈ যাওঁ। চ' এতিয়া ৰেপিড' এপটো অন কৰিলোঁ, কিয়নো ইয়াৰ পৰা অন হৈ গ'লে জালুকবাৰীত লাগি যাব পাৰে, আৰু কেতিয়াবা কেতিয়াবা ইয়াতো লাগি যায়। ত' দেখা পাইছে আপোনালোকে অনলাইন অন ডিউটি। তো কাষ্টমাৰ থাকিলেতো ইয়াতে লাগি যায়। তো চাওঁ, নহ'লে গুচি যাম। 1 মিনিটমান ৰখিম ইয়াতে। তো এয়া চাই লওক ৱেডাৰ। আজিতো মৌচম বহুত ही अच्छा है भाई। কি হয় ক'ত পাহৰি গ'লো? ক'ত যা ক'ত যা ক'ত? ডিচি কি? ডিচি পাৰ্কত কিয়? আপি औरत का चक्कर बाबू भैया। আপিৰ চক্কৰ না মই যাওঁ এইফালে গুৱাহাটী। গুৱাহাটী তোমাৰ ৰাতি, আমাৰ দিন ধৰি তোমাৰ ৰাতি। ক'ত? গুৱাহাটী যাওঁ, লগ পাম দে ন? চলো। গুৱাহাটীত চানডেৰ দিনটোত ৰেপিড' ৰাইড পায় নে নাপায়? বাপৰে বাপ, আজি মানে ফাৰ্ষ্ট টাইম মোৰ ৰাইড লাগিছে জালুকবাৰীত, তাকো একদম জালুকবাৰীৰ পৰা খানাপাৰালৈকে। 180 বিল আহিছে বোলে। ফোন কৰি মানে সুধি ল'লোঁ, কিয়নো কাষ্টমাৰবিলাকে মানে কেনেকৈ গৈ থাকিম আকৌ ৰাইডটো কেঞ্চেল কৰি দিয়ে, সেইটোৰ কাৰণে ফোন কৰি লোৱাটো বেছি ভাল। চ' ফাৰ্ষ্ট টাইম লাগিছে বাপৰে বাপ, আৰু বহুত দীঘল ৰাইড। মজা লাগি গ'ল ভাই, এইটো ৰাইডটো ফটাফট পিক আপ কৰোঁ। গুৱাহাটীত মানে দেওবাৰ বুলি কোনো কথা নাথাকে, পূৰা মানুহ পূৰা ভৰ্তি। এই চানডে দিনটোত চাওক কিমান মানুহ। কোনোবা ক'ব পাৰিব নেকি আজি চানডে বুলি? তো যিকোনো চিটিতে মানে পাব্লিক থাকিবই, চানডে মানে বেছিহে হয়। এইটোৰ কাৰণে ৰাইড চাইডো মানে চানডে বেছি লাগে গাইজ। কাষ্টমাৰটোক ফোন কৰি লগা। খানাপাৰা 21 কিলোমিটাৰ। তো জালুকবাৰীৰ পৰা এতিয়া বঢ়িয়াকৈ ৰাইড এটা পাইছোঁ, পেচেঞ্জাৰক বহাই লৈছোঁ। তো ফজি হয় তেখেত, এতিয়া বঢ়িয়াকৈ ৰাইডটো কৰোঁ। মজা লাগি আছে ৰাইড কৰি কিনে, একদম বিন্দাছ ৰাইড। আহি পালোঁ ISBT। একদম ফালাফালি হৈ আছে গাইজ, পূৰা একদম ফালিছোঁ। কাষ্টমাৰজনো মানে একো কোৱা নাই, আৰ্মি হয়, ফৌজি হয়, ভয় নকৰে। কিয়নো এনেকুৱা হাইৱে বনাইছে ন, নাপালে কি কৰিম গাইজ, হয় নহয়? বাপৰে বাপ, তিনিটা উঠাইছে এখন স্কুটিত। স্কুটিখনে ভাবছি চাগে কাৰ পাল্লাত পৰলোঁ ভাই। আকৌ হেলমেট চেলমেট নাই তিনিওটাৰে।
আছোঁ এতিয়া খানাপাৰা অভাৰব্ৰিজৰ ওপৰত। তো আহি পাই গ'লোঁ ফাইনেলি। চুপাৰতে যাব চাগে ন? অঁ প্ৰাইভেট গাড়ী যাব। থেংক ইউ, হ'ব অঁ। ৰং চাইডেদি আহিব লগা হ'ল, নহ'লে বহুত দূৰেদি ঘূৰিব লাগিব গাইজ। সেইটোৰ কাৰণে আৰু ৰং চাইডে আহি গ'লোঁ। চবেই আহে এইফালেদি ৰং চাইড হৈ। কিয়নো মই এতিয়া যাম চিটিৰ ভিতৰত। এতিয়া চাই লওঁ কি হয়, ৰেপিড' ৰাইড লাগে নে নালাগে। তো ৰেপিড' এপটোতো অন কৰি দিলোঁ। ফাৰ্ষ্ট ৰেটটো লাগিলে মোৰ 180। তো জালুকবাৰীৰ পৰা খানাপাৰালৈকে 21 কিলোমিটাৰ। আনিলোঁ পেচেঞ্জাৰজনৰ মানে ল'ৰাজনে 200 টকা দিলে। তো বহুত সোনকালে মানে পहुঁচাই দিলোঁ খানাপাৰা। এতিয়া লাগিছে 21। ছেকেণ্ড ট্ৰিপটো লাগি গ'ল গাইজ 21। অলপ আগত আছে। चलो गाइस पिकअप लो फटाफट। কাষ্টমাৰজন ইয়াতে আছে, মানে ইয়াৰ পৰা লোকেশ্যন দেখাই আছে। লোকেশ্যনটো ইয়াতে দেখাই আছে, কিন্তু মানুহটো দেখোন নাই। কল কৰি চাই লওঁ আৰু। ছোৱালী মানুহ। আচ্ছা আচ্ছা, বাছ দুখনৰ আগত নহয়, এইফালে অলপ আহি যাওকচোন, অলপ আগত আগত, এইফালে 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 চাওক, চিধা চিধা। একো নাই, বহাৰ পিছত চব অ'কে হৈ যাব। অ'টিপিটো 1393। নাই নাই, এইটো দি দিয়ক, এইটো পিছত দি দিওঁ হা। আপুনি উঠি লওক, ৰ'ব 1 মিনিট, উঠি লওক। অঁ হ'ব, হৈছে। পটাপট বাইদেউক ড্ৰপ লোকেশ্যন পहुঁচাই দিওঁ। বেছি দূৰ নহয়, ইয়াৰ পৰা 8 মিনিট লাগিব। জালুকবাৰীৰ পৰা খানাপাৰালৈকে আহোঁতে ইমান টাইম লগা নাছিল, কিন্তু খানাপাৰাৰ পৰা পাঞ্জাবাৰী আহোঁতে বহুত টাইম লাগি গ'লে গাইছ। ইমান জাম, মানে চানডেৰ দিনটোতো শান্তি নাই।
हाँ ओ एक मिनट অনলাইন কৰিব অনলাইন ফোনপে নহ'ব সেইটো লওক ৱেলকাম গোপ্ৰ চ' বাইদেউ খানাপাৰাৰ পৰা পাঞ্জাৱাৰীলৈকে আহিছে 31 টকা চ' বাইদেউক ৰেটিংটো দি দিওঁ 5 ষ্টাৰ কি খবৰ আছা ভালে কি ইয়াতে কাম কৰা নেকি ইয়াতে কাম কৰা নেকি অঁ গাড়ী পানী গাড়ী ইয়াতে বাইদেউক নমাই কিনে ইয়াতে অলপ ৰখি আছোঁ কিয়নো ৰাইট চাইড লগা নাই আৰু এই হ'ল দাদা আমাৰ নলবাৰীৰে হয় ইয়াতে গুৱাহাটীত পানীৰ গাড়ী চলায় এইখনে চ' দাদা খবৰ কেনেকুৱা ভাল ন ফাইনেলি গাইজ 80 টকা তো ফটাফট 3 নম্বৰ ৰাইডটো লাগি গ'ল গাইজ ইয়াৰ পৰাই পাঞ্জাৱাৰীৰ পৰা যি মহৰ কামোৰ গাইজ 4 মিনিট লাগিব ক'ত যাব বা কল কৰি চাই ল যোৱাৰ পাছত আকৌ এইটো ল'ৰা মানুহ যি মহে কামুৰিছে গাড়ী তাতে ৰখি থাকোঁতে তাৰ পৰা ওলাওঁতে গাড়ীটো লাগি গ'ল ৰাইট হেল্ল' দাদা ক'ত আছে অঁ যাব ক'ত দীঘলী পুখুৰী কিমান আছে পইচাটো অঁ ঠিক আছে দিয়ক তো যাব দীঘলী পুখুৰী চ' মিলাই দিব বোলে কিবা কোৱাৰ লগে লগে মানে কিবা বোলে মিলাই দিব তে বলক গাইজ ফটাফট মিলাই দিয়া শব্দটো মানে একদম ফানি লাগে মোৰ কিবা বোলে মিলাই দিব কি মিলাই দিব ভাই তে বলক গাইজ ফটাফট পিক আপ কৰি লওঁ 3 মিনিট লাগিব ইয়াৰ পৰা গাড়ীখনত তেলো নাই ভাই ভয় লাগি আছে তেল ডিপ কেতিয়া পাম যাওঁ নে নাযাওঁ এই ৰাস্তাত কোনে যাব এই ৰাস্তাটোত কোনে যাব ভাই নহয় মানে কি তোমাৰ এই হেৰি ৰাস্তাটো বেয়া ন লোকেশ্যনটো তাতে দিয়া আছে এইফালে দিয়া আছে তুমি ন অঁ এইটো তাৰপিছত মই ভাবিলোঁ বোলো কি বা হয় ৰাস্তাটো একদম বেয়া অঁ ব্লগিঙো আচ্ছা ন অ'টিপিটো ক'ব 0976 তেল ডিপু ক'ত হাইৱেত পাই যায় হেৰিত পাই যাম ন এই নাই আৰু ছিগনেল বেয়া ছিগনেল দি আছে
ৱেলকাম। আৰু কি কৈছিলে তোমাৰ ইউটিউব চেনেলটো মই ফ'ল' কৰি আছোঁ। পাই গ'লা ঠিক আছে। আৰু তোমাৰ এয়াৰটো কোৱা, চেনেলটো কোৱা, মই ফ'ল' কৰি দিছোঁ। দিয়া বঢ়িয়া বঢ়িয়া দিয়া। মানে পাঞ্জাবাৰীৰ পৰা কথাটো কি হ'ল, ইমানখিনি ক'ব লগা হ'ল। মানে পাঞ্জাবাৰীৰ পৰা মানে তাৰ মানে ঘূৰিব মন আছিলে নেকি খাৰগুলিখন, মানে মোক ঘূৰাই ঘূৰাই লৈ আহিলে। মই ক'লোঁ আজি পূৰা ট্ৰাফিক চাফিক একো নাই, বঢ়িয়াকৈ মেপ লগাই কিনে আহিব পাৰিলোঁ হয়। মানে বাৰে বাৰে মোক কৈ আছে মানে কি খাৰগুলি যোৱা, খাৰগুলি যোৱা, নিজে মানে দেখাই আছে ৰাস্তা এনেকৈ যোৱা, এনেকৈ যোৱা, এনেকৈ যোৱা। মই ক'লোঁ ব'লা তেতিয়াহ'লে। চ' 112 টকা বিল আহিছে পাঞ্জাবাৰীৰ পৰা উল্লুবাৰীলৈ, পাঞ্জাবাৰীৰ পৰা দীঘলী পুখুৰীলৈকে, আৰু মোক দিছে ইয়াতে 200 টকা। চ' একো নাই বাৰু, কিন্তু 100 মানে মোৰ তেল গুচি গৈছে, কিয়নো পাহাৰৰ খাৰগুলিতটো দেখাই পাইছে, পাহাৰত পূৰা একদম উঠিব লগা হয়, নামিব লগা হয়, ব্ৰেকিং বেছি, মানে ব্ৰেকিং চলে, সেইটোৰ কাৰণে যে একো নাই। 3 নম্বৰ ৰাইডটো কমপ্লিট। এতিয়া চাওঁ দীঘলী পুখুৰীত আছোঁ এতিয়া ৰখি, ৰাইড লাগে নে নালাগে। তো লাগিবই, আজি ছানডে হয় লাগিবই, কিন্তু এইটো ৰাইডত বহুত টাইম লাগি গ'ল, সেইকাৰণে মানে টাইমাৰ আহি গ'ল। একো নাই বাৰু, ইয়াতে অলপ ৰখি দিওঁ। চ' গাইজ কি কৰিব এতিয়া, মানে কাষ্টমাৰবিলাক এনেকুৱা থাকে কিছুমান। এতিয়ালৈকে এই 7-8 মিনিট মই গাড়ী চলাই আহিলোঁ, মানে বাইক চলাই ৰাইড কৰি আহিলোঁ, আহি কিনে মানে লোকেশ্যন ইমান দূৰত দেখাইছে। তাৰ পাছতো মই ফোন কৰিলোঁ লোকেশ্যনত আহি কিনে, ইমান ৰাস্তা বেয়া, আৰু এতিয়ালৈকে ছোৱালীজনী মানে ওলাই আহিব হোৱা নাই। মই ফোন কৰোঁতে কৈছে আহি আছোঁ বুলি ক'লে, এতিয়ালৈকে 2 মিনিটৰ ওপৰত হ'ল গাইজ, এতিয়ালৈকে খা খবৰ নাই ফোন কৰিছে নে কিবা কৰিছে। একবাৰ ফোন কৰি চাওঁ, আৰু আপোনালোকে কল ৰেকৰ্ডিংটো শুনক। অঁ নাযায় নেকি? অঁ তুমি নেকি? বহুত টাইম হ'ল ৰখা ভাই। গৌৰী অ' টি পিটো ক। অঁ ঘূৰাই লওঁ ৰ'ব। পানী চানী খাওঁতে মানে কি ইয়াতে ৰাইড লাগি গ'ল 30 টকাৰ, তো একচেপ্ট কৰোঁ ফটাফট। এইটো 4 নম্বৰ। দিয়া যিমান দিয়া দিয়া, ইয়াতে দিবা ন? দিয়া অঁ ঠিক আছে, থেংক ইউ। সেই লোকচান হৈ গ'ল ভাই। এই চাওক গাইজ, কিসমতৰ আজি ক্ৰেছ, বেয়াকৈ ক্ৰেছ। এই 2 বছৰে হৈছিলে, মন চন একদম ডাউন ভাই। সেই চাওক গাইজ, একদম মন ডাউন হৈ গ'ল পূৰা।
4 নম্বৰ ৰাইডটো কমপ্লিট কৰিলোঁ কৰি কিনে এতিয়া ছোৱালীজনীক ধুনীয়াকৈ লোকেশ্যনত আহিলোঁ এতিয়া আকৌ এটা ৰাইড লাগিলে যি হৈছে গাইজ ৰাইডকেইটা মৰাই ভাল 7 মিনিট লাগিব যাব ক'ত ফোন কৰি লওঁ আগত বহুত দূৰত আছে মানে ছোৱালী হয় চলা আৰুতো একো হোৱা নাই भाई साहब क्रैश हो गया यार हेलमेट टूर माने जरा ये उठा दिया এই হেণ্ডেলত মানে এইটো সোমাই গৈছে দুখ পোৱা নাই বাৰু বাই থ্যাংক ইউ দুখ পোৱা নাই দুখ পোৱা নাই মানে হেৰিটোত হা মানে এইটো হেৰিডাল এইডাল তাতে ইয়াত ব্ৰেকত মানে সোমাই গ'ল ব্ৰেক মাৰিলোঁ তাতে মানে ব্ৰেকটো নালাগিলে এ ভাই চাহ লাইটটো ভাঙি গ'ল লাইটটো ভাঙিলে এইটো ভাঙিলে লছ হৈ গ'ল ভাই Start নহয় চোন এতিয়া কেলা লছ হৈ গ'ল বহুতখিনি লছ হৈ গ'ল ভাই ৰাস্তাটো বহুত বেয়া আছিলে এইখিনি আৰু এই হেলমেটটো কেলাই আৰু একদিন মোক এনেকৈ পেলাইছে হেণ্ডেলটো মানে গাড়ীখনো এতিয়া ষ্টাৰ্ট নোহোৱা হ'ল মানে আৰু এই ছোৱালীজনী যেতিয়া দেখা পাইছা এই ছোৱালীজনীয়ে মানে ৰেপিড' বুক কৰিছিল গাড়ীখন ষ্টাৰ্ট নোহোৱা হ'ল আপুনি নেকি ইয়াত গাড়ীখন পৰি গ'ল মানে গাড়ীখন ঘূৰাওঁতে মানে এই হেলমেটটো লাগি কিনে পৰি গ'ল তাৰপিছত পূৰা গাড়ী ষ্টাৰ্টেই হোৱা নাছিল অ' টি পিটো ক'বা 1717 17
অঁ ঠিক আছে সেই লোকচান হৈ গ'ল ভাই এই চাওক গাইজ কিসমতৰ আজি ক্ৰেছ বেয়াকৈ ক্ৰেছ এই 2 বছৰে হ'ব হৈছিলে মন চন একদম ডাউন ভাই এই চাওক গাইজ একদম মন ডাউন হৈ গ'ল পূৰা চাৰি নম্বৰ ৰাইডটো কমপ্লিট কৰিলোঁ কৰি কিনে এতিয়া ছোৱালীজনীক ধুনীয়াকৈ লোকেশ্যনত আহিলোঁ এতিয়া আকৌ এটা ৰাইড লাগিলে যি হৈছে হৈছে গাইজ ৰাইডকেইটা মৰাই ভাল চ' গাইজ মই এতিয়া আছোঁ আপোনাৰ উজান বজাৰৰ ফালে চ' ল'ৰাজন মানে কি আৰু যাই পোৱাই নাই এতিয়া ল'ৰাজনক ধুনীয়াকৈ পিক আপ কৰিলে ধুনীয়াকৈ আৰু এতিয়া অলপ দোকানত গৈছে ভাইয়ে চ' গাড়ীখনক দেখা পাই কিনে বহুতেই বেয়া লাগে গাড়ী একদম দেখিলে দাগি হৈ গৈছে পিছে আৰু হেলমেটটোৰতো অৱস্থাই নাই গাড়ী চাওক হেলমেটৰ অৱস্থা পূৰা স্ক্ৰেচ স্ক্ৰেচ নতুন হেলমেট আছিলে এইটো এই নতুন হেলমেটৰ অৱস্থা চাওক दुनिया में रहना है तो काम कर प्यारे हाथ जोड़ सबको सलाम कर प्यारे